দাদা এইটো মোৰ মামাৰ ছোৱালী ভণ্টিৰ কাহিনী। তাই এজন ল'ৰা ভাল পাইছিল। তাৰ মাকে গম পাই ঘৰত চাব আহিলে। সকলোৰে পছন্দ হল। 5 বছৰ পাছত বিয়া ঠিক কৰিছিল। তাৰ পাছত ল'ৰাজনে সিহঁতৰ ঘৰত মাজে মাজে আহি থাকে আৰু সিহঁতৰ মাজত বহুত কিবা কিবি হল আৰু তাই প্ৰেগনেন্ট হৈ গল। কালি পূজা আছিল কাৰণে তাইক ফুৰিব যাব লগ ধৰিলে। তাই নাযাও বুলি ক'লে। সেইবাবে কলেজৰ মুখত তাইক বহুত বেয়া ব্যৱহাৰ কৰিছে আৰু সন্তানটি লাগে বুলি কৈছে। তাই ক'লে নহব, মোক সন্তান নিদিয়া নালাগে। তেনেকৈ কৈ তাই দাদাকক মাতি ঘৰত গুচি আহিলে। তাৰ পাছত সি চবতে ফটো ভাইৰেল কৰি দিলে। ল'ৰাজনৰ মাক দেউতাকে কৈছে তাইৰ গাতে ভুল, ঘৰত মানুহ নথকাত তাক কিয় মাতিব লাগে। মোৰ ফালৰ পৰা ময়ো ইয়াত এটাই কথা কওঁ, ছোৱালীজনীৰ গাতেই ভুল। চোৱা, তুমি যদি ঘৰত সোণ ৰাখি সতৰ্ক নোহোৱা, চোৰক সোমাব দিয়া, তেতিয়া চোৰেতো চুৰ কৰিবই। সকলো ছোৱালীকে মোৰ ফালৰ পৰা এটা কথা কওঁ, বিয়াৰ একদিন আগতেও বিয়া ভাঙি যায়। গতিকে কাৰোবাৰ লগত বিয়া ঠিক হৈছে বুলিয়েই, কাৰোবাক ভাল পালা বুলিয়েই সকলো হপি নিদিবা। এবাৰ ভাবি চাবা, তোমাৰ সন্মান যদি এবাৰ গুচি যায়, মানুহে যদি গম পায়, তোমাক আত্মহত্যা কৰিবলৈ বাধ্য কৰাই দিব। ধন্যবাদ।